কিচেনলৈ সকলোকে স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ কৰজা টেঙাৰ আচাৰ। এই কৰজা টেঙা ডায়েৰিয়া, কনষ্টিপেশ্যন আদি বেমাৰৰ কাৰণে ভাল। কৰজা টেঙাখিনি ধুই ভালকৈ ৰ'দত শুকুৱাই ল'ব। তাৰোপৰি আচাৰৰ বাবে মই লৈছোঁ আদা, জলকীয়া, প্ৰয়োজন অনুসৰি হালধি, সৰিয়হ, মেথি, হিং, পাঁচফোৰণ, নহৰু, প্ৰয়োজন মতে নিমখ আৰু তেল। সৰিয়হখিনি আৰু ভাজি লোৱা পাঁচফোৰণখিনি একেলগে মই পিচি ল'ম। সৰিয়হখিনি মই টান ৰ'দত গৰম কৰি লৈছোঁ, ভাজি লোৱা নাই। নহৰু, আদা আৰু জলকীয়াখিনি মই মিক্সিত আধা খুন্দা কৰি ল'ম। আদাখিনি, নহৰুখিনি আৰু জলকীয়াখিনি মই এইদৰে আধা খুন্দা কৰি ল'লোঁ আৰু পাঁচফোৰণ, মেথিখিনি মই ভাজি গুড়ি কৰিলোঁ আৰু সৰিয়হখিনি ৰ'দত দি মই গুড়ি কৰি ল'লোঁ। এটা ডাঙৰ বাউলত মই মছলাখিনি প্ৰথমে ঢালি লৈছোঁ। তাৰপিছত হিং, প্ৰয়োজন অনুসৰি হালধি, ভিনেগাৰ দি এইখিনি মই এতিয়া অলপ সানি ল'ম। এতিয়া পিচি লোৱা আদা, জলকীয়া, নহৰু, প্ৰয়োজন অনুসৰি নিমখ আৰু তেলখিনি মিলাই ল'ম। এতিয়া ইয়াত সানি লোৱা মছলাখিনি মই এতিয়া কৰজা টেঙাখিনি দি দিম। মছলা আৰু কৰজা টেঙাখিনি ভাল ধৰণেৰে সানি ল'লোঁ আৰু এইদৰে কৰজা টেঙাৰ আচাৰ তৈয়াৰ হৈ গ'ল। এসপ্তাহমানৰ কাৰণে ভাল ৰ'দত এইখিনি দি থাকিলে খাব পৰা হ'ব। যদিহে কৰজা টেঙাৰ আচাৰটো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।